বন্ধুসকল পিএম কিষাণ ডাঙৰ এটা আপডেট আহিছে আপোনালোকক আজি ভিডিঅ'ত মই গোটেইখিনি তথ্য কৈ দিম পিএম কিষাণ লৈ যেটো এটা সমস্যা আহিছে এইটো সমস্যা চৰকাৰে নিজে প্ৰকাশ কৰিছে কি সমস্যা আহিছে আৰু এইটো আপোনালোকে কেনেকৈ এই সমস্যাটো সমাধান কৰিব পাৰে গোটেইখিনি তথ্য মই এইখন ভিডিঅ'ত দেখুৱাই দিম তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰা নাই চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কিবা প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্টত সুধিব পাৰে ওকে তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ পিএম কিষাণৰ যিবিলাক সমস্যা আছে এই সমস্যা লৈ চিৰাং জিলাৰ ডিচি এখন মিটিং এৰেঞ্জ কৰিছিল সেই মিটিঙৰ বিষয়টো ফেচবুকত আপলোড কৰিছে আপোনালোকে চাই লওক এতে কি লিখিছে CDP Vijaya Bhaskar Reddy IS Deputy Commissioner Sirang CRA District Level Bankers Committee meeting held today in the conference hall of DC office Sirang in connection with issue to discuss linking of bank account with PM Kisan EKYC PMFBY with the officials of banks and agriculture department okay ইয়াৰ আগতে আপুনি এটা কথা জানি লওক যে এতিয়া পৰা আপোনাৰ একাউণ্টত ডাইৰেক্ট টকাখিনি ট্ৰান্সফাৰ কৰা নহ'ব ওকে আধাৰৰ জৰিয়তে আপোনাৰ একাউণ্টত টকাখিনি পে'মেণ্ট কৰা হ'ব যদি আপুনি কথাখিনি বুজি পোৱা নাই আপোনাক বুজাই দি আছোঁ যেনেকৈ আপুনি ধৰক গুগল পে' ফোনপে' আদি ইউজ কৰে তেনেহ'লে আপুনি চাব যেতিয়া আপোনাৰ টকাৰ প্ৰয়োজন হয় তেতিয়া আপুনি আপোনাৰ মোবাইল নাম্বাৰটোক দি দিয়ে ডাইৰেক্ট সেই মোবাইল নাম্বাৰ দি আপোনাৰ একাউণ্টত টকাখিনি ট্ৰান্সফাৰ কৰা হয় ঠিক তেনেদৰে আধাৰ নম্বৰৰ যোগেদি আপোনাৰ একাউণ্টলৈ টকাখিনি পে'মেণ্ট কৰা হ'ব ইয়াৰ কাৰণে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব আৰু সেই একাউণ্টখনত DBT পাৰ্মিশনটো অন থাকিব লাগিব তেনেহ'লে আপুনি হে টকাখিনি লাভ কৰিব পাৰিব যদি আপোনাৰ DBT পাৰ্মিশনটো অন কৰা নাই তাহলে আপুনি বেংকত ভিজিট কৰিব আৰু আপুনি ক'ব লাগিব যে মোৰ DBT পাৰ্মিশনটো অন কৰি দিব লাগে এইখন একাউণ্টত ওকে যেতিয়া আপোনাৰ DBT পাৰ্মিশনটো অন কৰা হ'ব তেতিয়া আপুনি পিএম কিষাণৰ যিখন অফিচিয়েল ৱেবছাইট আছে তাতে আহি যেতিয়া আপুনি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব তেতিয়া এটা আপোনালোকে ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব সেইটো পৰিৱৰ্তন মই আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দি আছোঁ যেতিয়া আপোনাৰ একাউণ্টৰ DBT পাৰ্মিশনটো অন কৰা হ'ব তেতিয়া আপোনালোকে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছখন এবাৰ চেক কৰিব ওকে অন কৰা কেইদিনমান পিছত চেক কৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰি ল'ব চেক কৰাৰ পিছত এটা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব ইয়াতে চাব আপোনালোকে পে'মেণ্ট মোডটো আগতে একাউণ্ট আছিল কিন্তু এতিয়া আধাৰ হৈ গৈছে ওকে গতিকে এতিয়া আধাৰৰ মাধ্যমত আপোনালোকৰ একাউণ্টত টকাখিনি ট্ৰান্সফাৰ কৰা হ'ব আপোনালোকৰ আগতে যেনেকৈ একাউণ্ট নম্বৰ এণ্টাৰ কৰি আপোনালোকক টকাখিনি ট্ৰান্সফাৰ কৰা হৈছিল গতিকে এতিয়াৰ পৰা আপোনালোকক একাউণ্ট নম্বৰ ট্ৰান্সফাৰ কৰা নহ'ব ইয়াৰ কাৰণে আধাৰ নম্বৰৰ জৰিয়তে আপোনালোকক একাউণ্টৰ টকাখিনি পে'মেণ্ট কৰা হ'ব আৰু যদি আপোনালোকে DBT পাৰ্মিশন কৰিব পৰা নাই আপোনালোকে অনলাইন কৰিব পাৰে কিছুমান বেংকত অনলাইন এইটো সুবিধা দিছে কিন্তু SBI আৰু বাকীবিলাক যিবিলাক গভৰ্ণমেণ্ট বেংক আছে এইবিলাকত এইটো সুবিধা এতিয়ালৈকে অহা নাই আপোনালোকে বেংকত ভিজিট কৰিব আৰু ক'ব আপোনাৰ একাউণ্টত যিটো DBT পাৰ্মিশন আছে এইটো অন কৰিব লাগে গভৰ্ণমেণ্ট যিবিলাক ছাবচিডি আছে আপুনি এইখন বেংকত বা এইখন একাউণ্টত ল'ব বিচাৰে বুলি আপুনি ক'ব আপোনাৰ একাউণ্টৰ DBT মোডটো অন কৰাৰ পিছত আপুনি কেইদিনমান পিছত আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছখন চেক কৰিব চাব পে'মেণ্ট মোডখন আধাৰ হৈ গৈছে ওকে আপুনি এটা কথা মন কৰিব আপোনাৰ বেংকত যে ক'ব লাগিব মোৰ বেনিফিচিয়াৰী যিটো DBT আছে DBT পাৰ্মিশন আছে এইটো অন কৰি দিব লাগে আৰু গভৰ্ণমেণ্টৰ ছাবচিডিবিলাক মই এইটো একাউণ্টত ইয়াতে সোমাই এইটো অন কৰি দিব লাগে ওকে তাক DBT বুলি কোৱা হয় ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ বুলি এইটো অন কৰিলে আপোনাৰ পে'মেণ্ট মোডখন আধাৰ হৈ যাব আৰু আপুনি টকাখিনি লাভ কৰিব ওকে গতিকে এতিয়াৰ পৰা আপোনালোকে বুজি পালে যে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰা নহয় আপোনালোকৰ আধাৰৰ জৰিয়তে আপোনালোকৰ একাউণ্টত টকাখিনি ট্ৰান্সফাৰ কৰা হ'ব যদি ভিডিঅ'খন আপোনালোকক অলপ ভাল লাগি থাকে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কিবা কোৱেশ্যন থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে